এখন গাঁৱত এহাল বুঢ়া বহি আছিল। এদিন বুঢ়াই কিছুমান কচু আনি ৰুবলৈ ধৰিছে। এনেতে কেইটামান শিয়াল আহি বুঢ়াক মাত লগালে। ককা, আপুনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে? বুঢ়াই উত্তৰ দিলে, বোপাহঁত, মই কচু কেঁচাই ৰুইছোঁ। শিয়ালবোৰে বহাৰ কথা শুনি বুঢ়াক ক'লে, ককা, আপুনি কচু ৰুব জনা নাই। কচুবোৰ আগেই সিজাই লওক আৰু য'ত ৰুব গাত একোটা দি ঢাকি থৈ যাওক। দেখিব ৰাতিৰ ভিতৰতে একেজোপা ডাঙৰ ডাঙৰ কচু গছ হৈ আহে। সিহঁতৰ কথা শুনি বুঢ়াই ক'লে, বাৰু মোৰ বোপাহঁত, তহঁতৰ কথা মতেই মই কচু ৰুম। গধূলি বুঢ়াই আটাইবোৰ কচু সিজাই শিয়ালৰ বুদ্ধিমতেই ৰুই থৈ দিলে। ৰাতি শিয়ালবোৰে আহি সিজোৱা কচুবোৰ বন্ধ কৰি খাই গুচি গ'ল। পিছদিনা বুঢ়াই ৰাতিপুৱাই কচু বাৰীত কচু চাবলৈ গৈ দেখে যে কচু এটাও নাই। তেতিয়া বুঢ়াই শিয়ালৰ ফাঁকিটো বুজিব পাৰি লাজতে তলমূৰকৈ গুচি গ'ল। ইয়াৰ কিছুদিনৰ পিছতেই বুঢ়াই এটি বুদ্ধি সাজি বুঢ়ীক ক'লে, বুঢ়ী, আজি তই মোৰ গাত কিছুমান লালি গুৰ ঢালি থ। গুৰৰ গোন্ধ পাই যেতিয়া জাকে জাকে মাখি আহি মোৰ গাত পৰিব, তেতিয়াই তই ইনাই বিনাই বুঢ়া মৰিল বুলি কান্দিবি। তোৰ কান্দোন শুনি শিয়ালবোৰে ওচৰ চাপি আহি কি হৈছে বুলি তোক সুধিলেই তই সিহঁতক বুঢ়া মৰিল বুলি কৈ মোক ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈ খাবলৈ কবি। মোৰ ওচৰতে তামোল এডাল লুকুৱাই থবি। সিহঁতে মোক উলিয়াই নিবলৈ ঘৰৰ ভিতৰত সোমালেই তই লাহেকৈ দুৱাৰখন জপাই দিবি। দিলেই মই গিৰিক কৰি উঠি তামোলডাল লৈ সিহঁতক কোবাই মাৰিম। বুঢ়াৰ কথামতেই বুঢ়ীয়ে কৰিলত শিয়ালবোৰে বুঢ়ীক সুধিলেহি, আই, কান্দিছ কিয়? কি হৈছে? বোপাহঁত, আজি আমাৰ বুঢ়াটো ঢুকাল, সেইবাবে কান্দিছো। তহঁতে পাৰ যদি বুঢ়াক বাহিৰলৈ উলিয়াই নি খাগৈ। বুঢ়ীৰ কথা শুনি শিয়ালবোৰে ৰং মনেৰে বুঢ়াক নিবলৈ বুলি ঘৰৰ ভিতৰ সোমালত বুঢ়ীয়ে দুৱাৰখন মাৰি পেলালে আৰু বুঢ়াই একে চাবেই উঠি টাঙোনডাল হাতত লৈ শিয়ালবোৰক মৰিয়াই মাৰিলে। মাত্ৰ সিহঁতৰ ভিতৰত 4টা শিয়াল কেনেবাকৈ পলাই হাৰিল। কেইদিনমানৰ মূৰত এদিন বুঢ়ীয়ে ক'লে, মই ভালেমান দিন শিয়ালৰ ভয়ত কলৈকো ওলোৱা নাই। যিজনী ঘৰলৈ গৈ এবাৰ তাইক চাই আহোগৈ বুলিছো। মনটো বেয়া লাগি আছে। বুঢ়াই ক'লে, বুঢ়ী, তই গ'লে বাটত শিয়ালবোৰে তোক অকলৈ পাই খাই পেলাব। বুঢ়ীয়ে ক'লে, নোৱাৰে খাব, যাম কোনোমতে। এইবুলি বুঢ়ী জীয়েকৰ ঘৰলৈ যাবলৈ টালি টোপোলা বান্ধিলেই। বাটত শিয়ালবোৰে বুঢ়ীক অকলৈ পাই বেৰি ধৰি ক'লে, বুঢ়ী, তোক আজি নেৰো, খাম। বুঢ়ীয়ে উত্তৰ দিলে, খাব খুজিছ খাবি, কিন্তু আজি মই ভালেমান দিন মোৰ ছোৱালীজনী দেখিবলৈ পোৱা নাই। মনটো কেনেবা লাগি আছে। সেই দেখি মৰিবৰ আগেয়ে তাইক এবাৰ চাই লওঁ বুলি আহিছো। মই উভতি আহোঁতে তহঁতে মোক খাবি। শিয়ালে ক'লে, যদি উভতি নাহ তেন্তে বুঢ়াক এৰিনো মই নহাকৈ কেনেকৈ থাকিম? মোৰ বোপাহঁত, মই শপত খাই কৈছো, এই বাটেদিয়ে মই সোনকালে উভতি আহিম আৰু তহঁতে মোক যি কৰ কৰিবি। বুঢ়ীৰ কথা পতিয়াই সিহঁতে বুঢ়ীক এৰি দিলত বুঢ়ীয়ে জীয়েকৰ ঘৰ পালেগৈ। জীয়েকৰ ঘৰত কিছুদিন খাই লৈ থাকি বুঢ়ীয়ে উভতি আহিবলৈ ধৰি জীয়েকক শিয়ালবোৰেৰে সৈতে হোৱা সকলো কথা ক'লত জীয়েকে মাকক ক'লে, মা, মোৰ ঘৰত লাওৰ খোলা এটা আছে, সেইটোতে সোমাই বাগৰি বাগৰি তুমি ঘৰ পাবাগৈ। বুঢ়ীয়ে জীয়েকৰ বুদ্ধিমতে লাওৰ খোলাটোত সোমাই বাটে বাটে বাগৰি গৈ আছে। এনেতে শিয়ালবোৰে দেখি কেঁকুৱাই কৰিবলৈ ধৰিলে। এইটো বৰ আচৰিত কথা। লাও খোলাটো কেনেকৈ বাগৰি যাব লাগিছে? ই নিশ্চয় লাও নহয়, ইয়াৰ ভিতৰত কিবা আছে। এই বুলি সিহঁতে লঠিয়াই লাওৰ খোলাটো ভাঙি পেলালে। ভাঙিলত তাৰ ভিতৰৰ পৰা বুঢ়ী ওলাই পৰিল। সিহঁতে বুঢ়ীক দেখি আনন্দত খেক খেক হোৱা হোৱা কৰিবলৈ ধৰিলে। বুঢ়ী, তই আমাক ফাঁকিদি পলাই যাবলৈ ধৰিছিলি, এতিয়া কি হ'ব? আমি তোক এতিয়া খাম হওক। বুঢ়ীয়ে উত্তৰ দিলে, কি কৰিম? খাব খুজিছ খাবি, কিন্তু মই মোৰ জীৰ ঘৰত এটা সুন্দৰ নাচ শিকি আহিছো। মই মাৰিলে মোৰ নাচটো মোৰ লগতে যাব। সেই দেখি মই সেই নাচটো নাচি তহঁতক দেখুৱাওঁ, তাৰ পিছত তহঁতে মোক খাবি। বুঢ়ীৰ কথা শুনি সিহঁতে নাচ দেখাৰ লোভ সামৰিব নোৱাৰি সেই কথাতে মান্তিশলত বুঢ়ীয়ে ক'লে, মই নাম লগাই দিওঁ, তহঁতে হয় হয় কৰি যাবি, তেহে আকৌ মোৰ ভালকৈ গাটো উঠিব।
এইখিনিতে কওঁ যে বুঢ়ী লাওৰ খোলাটোৰ ভিতৰত থাকি বাগৰি বাগৰি ঘৰ ওচৰ পাওঁতেহে ধৰা পৰিছিল বুঢ়ী দুটা কুকুৰ আছিল। এটাৰ নাম আছিল ৰঙা, আনটোৰ নাম কলা। বুঢ়ীয়ে পাক দি নাচি নাচি নাম ধৰিলে। ৰঙা উচ, কলা উচ, ৰঙা উচ, কলা উচ, হয় হয়, কলা উচ, হয় হয়, ৰঙা উচ, হয় হয়। এইদৰে বাৰে বুঢ়ীয়ে ৰঙা উচ, কলা উচ বুলিলত ৰঙা আৰু কলা কুকুৰ দুটা তাত লৰি ওলালহি। কুকুৰ দুটা দেখিয়ে শিয়ালবোৰে পিয়াপি দি পলাল আৰু তেতিয়া আমাৰ বুঢ়ী ঘৰলৈ গুচি আহিলো। আমাৰ কাপোৰ কানি কলা হ'ল, আমিও ঘৰলৈ গুচি